Hello everyone, কি খবৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅলৈ আজি লৈ আহিছো মোৰ নতুন ডিজাইনৰ চাদৰ মেখেলাৰ কালেকচন তেন্তে দেৰি নকৰি ভিডিঅটোৰ মাজলৈ যাওঁ বলো মোৰ চাদৰ মেখেলাৰ কালেকচন নতুন ডিজাইনৰ এযোৰ কটনৰ বাৰু দুযোৰ কাপোৰে হয় দুযোৰ হয় এই দুযোৰ মই আপোনালোকক খুলি ভালকৈ দেখুৱাই আছো বাৰু আপোনালোকে ভিডিঅটো চাই থাকিব শেষলৈকে এযোৰ আপোনালোকে ধৰিব পাৰিছে একদম সিম্পল উকা কাপোৰ নতুন ডিজাইনৰ আহিছে মই আপোনালোকক খুলি মেলি দেখুৱাইছো বাৰু এখন মেখেলা আৰু এখন চাদৰ হয় এখন চাদৰ একেবাৰে সিম্পল ফুল নাই কিন্তু শাইনিং এটা কৰি আছে জিলিকনি এটা আছে আপোনালোকে ধৰিব পাৰিছে এযোৰ নতুন ডিজাইনত আহিছে কাপোৰ আপোনালোকে কোনোবাই লৈছে নেকি জনাবচোন মোক কমেন্ট কৰি যদি এই কাপোৰযোৰ লৈছে কোনোবাই এখন চাদৰখন একেবাৰে পাতলা কাপোৰযোৰ পিন্ধিবলৈ আৰাম হ'ব কটন স্লিক্স মিক্স আছে কাপোৰযোৰ কিন্তু কোমল কাপোৰ আৰু গৰমত বিশেষকৈ পিন্ধিবলৈ ভাল হ'ব এখন চাদৰ এটো ব্লাউজৰ পিছ ইয়াত ব্লাউজৰ পিছু আছে এটো এটো মেখেলা কাপোৰ এখন মেখেলা স্কাই ব্লু কাপোৰযোৰ এযোৰ বহুত কোমল কাপোৰ এযোৰ কটনৰ এযোৰ পিন্ধিবলৈ ভালে হ'ব এখন মেখেলা হয় এখন মেখেলা আপোনালোকে ধৰিব পাৰিছে আৰু এখন চাদৰ একদম পিওৰ কটন হয় গৰমত পিন্ধিবলৈ খুব ভাল হ'ব কাপোৰ এখন চাদৰ চাদৰ মেখেলা কেযোৰ কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব ভিডিঅটো চাই কেনেকুৱা পালে কমেন্ট কৰি জনাবলৈ কিন্তু নাপাহৰিব যদি ভাল পালে ভাল লাগিল তেন্তে লাইক এটা কৰি থৈ যাব আৰু নতুন কোনোবাই যদি চাই আছে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু বন্ধুবৰ্গ আৰু পৰিয়ালবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আজিলৈ আহো তেন্তে পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅৰ সৈতে